হাই গুড মৰ্ণিং এভৰিৱান আজি একদম পূৰা ছামথিং স্পেচিয়েল হ'বলৈ গৈ আছে মইতো আহিলোঁ এৰমা কিন্তু মোৰ ছোৱালী আৰু বাবুৱে বাবু মানে আৰ্যন ৰাতিপুৱা 5টাত 6টা বজাত ওলাই গ'ল চাইক্লিং কৰিবলৈ বুলি কোৱা নাছিলে কিমান দূৰলৈকে যাব বুলি সিহঁতি গৈ পাল টিয়কলৈ ৰেকৰ্ড 4 ঘণ্টাত সিহঁতি টিয়ক পালেগৈ তাৰে কিছুমান অলপ মই সিহঁতক ল'বলৈ কৈছোঁ তো সেইটোকে দেখাম আজি আপোনালোকক আৰু আজি ছামথিং ইউনিক হ'ব আৰু চাগে ৰেকৰ্ড হৈছে আৰু তেওঁলোককো আপোনালোকে আশীৰ্বাদ কৰিব উৎসাহ জগাব বুলি মানে আশা কৰিছোঁ তো বলক দেখাওঁ সিহঁতৰ চাইক্লিং কৰা ট্ৰিপটো হেল্ল' আমি আজি ৰাতিপুৱা 6টাত নাজিৰাৰ পৰা ওলাইছিলোঁ এণ্ড এতিয়া বাজিছে কেইটা বাজিছে 8টা এণ্ড আমি জাজি পাওঁ হৈছোঁ আমাৰ এইম হয় টিয়ক পোৱা চাওঁ পামগৈ নে পামগৈ চাইকেল চলাই গৈ আছোঁ পেডেল মাৰি এইফালে ধুনীয়া পাহাৰ দেখা পাইছোঁ সেইকাৰণে অলপ দেৰি ৰৈছোঁ থাকোঁ বেয়া ৰাস্তাত মাজে এনেকৈ গৈ আছোঁ আৰু কাৰণে নহ'লে বহি একদম কঁকালত চবজাৰ্ট পৰিছে কিন্তু বেছি দেৰি নাই আৰু পামগৈ আৰু ন হাইৱে উঠি দিম আৰু আমি এতিয়া আমগুৰি জাজি হাইৱেটো পাব লৈছোঁ চিমেণ্ট বা টিকাটো ইমান বিষাইছে ন মানে বাৰে ৰেষ্ট ল'ব লগা হৈছে আমি টিয়ক পাওঁ হৈছে আৰু মানে টিয়ক পালোহি ঘৰ পাবলৈ অলপমান দূৰ আছে এয়া পাব আৰু মই এনেকৈ নোৱাৰোঁ টিয়ক আহি পাই গ'লোঁ আৰু এতিয়া ৰুটি খাওঁ বাবু পুৰা ভোকত থাকিবই পৰা নাই কান্দি গৈছে সি ভোকত এতিয়া আমি ঘৰৰ পৰা ওলালোহি টিয়কৰ পৰা তাৰপিছত এতিয়া আমি ফুটবিলাৰটো পাৰ কৰিলোঁ এতিয়া গৈ আছোঁ লাহে টিকাটো বহুত বিষাইছে ওলাই আহোঁতে অঁ ভিডিঅ'টো বনাবলৈ পাহৰি থাকিলোঁ চিন্তাতে এতিয়া আকৌ যাব লাগিব ইমান দূৰ সেইটোৱে অ'কে আৰু অলপ গৈ থাকিব হাই এভৰিৱান কি খবৰ আশা কৰোঁ সকলোৰে ভাল আজি একচুৱেলি এটা বিশেষ ট্ৰিপত ওলাইছোঁ আৰু গৈ আছিলোঁ আচলতে মই আজি গেলেকী ফালে গৈ আছিলোঁ আজি বোলো ছানডে মোৰ আগৰ কলেজৰ ফ্ৰেণ্ড দুজনমান গেলেকীত থাকে তো ভাবিলোঁ আজি তেওঁলোককে এটা ছাৰপ্ৰাইজ ভিজিট দিয়া যাওক সেই বুলি ওলাইছিলোঁ গেলেকীৰ ফালে আৰু আজি মোৰ ডাঙৰ ছোৱালী চিমৰন আৰু মোৰ ল'ৰা আৰ্যন ইহঁতি দুটাই আকৌ প্লেন কৰিলে এটা এডভেঞ্চাৰ ট্ৰিপৰ কাৰণে আজি সিহঁতি কি কৰিলে ৰাতিপুৱা 6টা বজাতে টিয়কৰ ফালে ওলাই গ'ল টিয়কত বোলে সিহঁতে নিজৰ গ্ৰেণ্ড মাকৰ ওচৰলৈ যাব চাইকেল লৈ পেলাই আৰু তাৰ পৰা বেক হ'ব সেইটোৱে সিহঁতৰ এটা এডভেঞ্চাৰ ট্ৰিপ সিহঁতি তেনেকৈ প্লেন কৰিলে আৰু ময়ো তেনেকৈ ভাবিলোঁ আজি গেলেকী যাওঁ কিন্তু অন দ্য ৱে টু গেলেকী আধা ৰাস্তাত গৈ পেলাই এনেই ফিল হ'ল যে নাই ইহঁতি আহি আছে চ' নাজানো হাইৱেত কেনেকৈ ইহঁতি চলাইছে তো অকণমান ৱৰিড ফিল কৰি আছিলোঁ চ' ময়ো ভাবিলোঁ গেলেকী ট্ৰিপটো আজি কেঞ্চেল কৰি এতিয়া গৈ আছোঁ শিৱসাগৰ ফালে নমাটি হৈ ধুদৰ আলি নাজিৰা নমাটি হৈ পেলাই গৈ আছোঁ টুৱাৰ্ড শিৱসাগৰ আৰু সিহঁতি টিয়কৰ ফালৰ পৰা আহি আছে মই ভাবোঁ যে হয়তো গৌৰীসাগৰতে সিহঁতক লগ পাম আৰু চাওঁচোন সিহঁতেনো কেনেকৈ আহি আছে দুটাই চাইকেল চলাই একেলগে চ' ভাবিছোঁ অলপমান ক'ল্ড ড্ৰিংকছ নহয় ইনফেক্ট ভাবিছোঁ অলপমান এই জুচ লৈ পেলাই সিহঁতলৈ লৈ ল'ম আৰু অন দ্য ৱে ৰাস্তাত ৰখাই পেলাই সিহঁতক অলপ জুচ খুৱাব লাগিব চ' গেলেকী ট্ৰিপ কেঞ্চেল কৰি গৈ আছোঁ সিহঁতে টিয়কৰ পৰা অলৰেডি আহি জাজি পাৰ হ'ল মই ভাবোঁ যে গৌৰীসাগৰতে সিহঁতক লগ পাম চ' দেখা যাওকচোন ব'লক কেনেকৈ আহি আছে চাওঁ সিহঁতি চ' এইখন বাইক ময়ো বাইক লৈ আহি আছোঁ চ' এতিয়া মই বৰ্তমান জয়সাগৰ পাবলৈ হৈছোঁৱেই আৰু ইয়াতে ৰখাই বোলো আপোনালোকক দুআষাৰমান কওঁ সেইকাৰণে ৰখিলোঁ আৰু এতিয়া গৈ থাকিম দেউতা আহি গ'ল চাবলৈ আমাক যে আমি কিমান দূৰ পাইছোঁহি আমাৰ অৱস্থা বেয়া হাইৱে বহুত ৰাছ আছে মই সেইকাৰণে গুচি আহিছোঁ এইয়া আহি পাই গ'লোহি আৰ্যন চিমৰন এইয়া চলো আগত ৰখিম ব'লা এটা পইণ্টত ৰখিম ব'লা ক'ল্ড ড্ৰিংকছ খাম
অলপ আগত আছে ব'লা চলো এতিয়া ইহঁতক এয়া ORS আনি খুৱাইছোঁ দুইটাকে তোমালোকে লং ৰাস্তাটো ৰুটটো ল'লা আকৌ এতিয়া আহোঁতে শ্বৰ্টটো ইফালেদি অলপ কষ্ট অথনি ইফালেদি গুচি যাব লাগিছিলে যিফালে আহিছিলে এতিয়া আধা আধি নামটি ওচৰ পালাগে এইটো প্ৰায় 10-15 কিলোমিটাৰমান এক্সেছ হৈ যায় একো নাই ব'লা একো নাই ভালেই হৈছে দিয়া এটা চেলেঞ্জ বাবু কেনেকুৱা লাগিছে হা কি হ'ল তুমি চাইকেল টাইকেল পেলাই বহি দিলা যে আৰু স্পীডত চিমন বাৰ কাৰণে ৰখি দিছা ন তো চলো ORS খাই পেলাই আকৌ ফ্ৰেছ আকৌ এতিয়া একদম কিনাৰে যাবা দেই চাইডে চাইডে গৈ থাকা সিমৰান আগত যোৱা বাবু পিছত যোৱা দুটা সমানত নাযাবাই বাবু তো এইফালে ইহঁতি আহি এতিয়া জয়সাগৰ পাওঁ হৈছেই আৰু বাবুৱে টি চাৰ্ট চেঞ্জ কৰিছা টি চাৰ্ট চেঞ্জ কৰিলোঁ চ' মই এতিয়া ভাবিছোঁ আগবাঢ়ি গুচি যাওঁ সিমৰান পাৰিবা আহি থাকিব এনেকৈ তোমালোকে 2-3 কিলোমিটাৰ 5 কিলোমিটাৰ গৈ অকণমান ৰেষ্ট ল'বা দেন আগেন আহিবা বুজিলা বাবু চলো ফিৰ তো মই নাজিৰা চাৰিআলিত ৰখি আছোঁ সিহঁতি আহি নাজিৰা চাৰিআলি পাইছেহি আৰু এইয়া দুটা আহি আছে Wow, you did it! Wow, বেলেগ আৰু দেই ব'লা great Wow, congratulations. You both have completed the trip. Great achievement. Great. কিমান কিলোমিটাৰ হ'ল নিয়াৰ এবাউট 80 কিলোমিটাৰ হৈ গ'ল আপ 80তকৈ অলপ বেছি হ'ল নিয়াৰ এবাউট 90 কিলোমিটাৰ আপ এণ্ড ডাউন গ্ৰেট নিয়াৰ এবাউট 85 to 90 কিলোমিটাৰ চাইকেল চলাই আহি দুইটাই ঘৰৰ ভিতৰত সোমাই পকাত একদম লাং খাই পৰি দিছে বাবু কেনেকুৱা লাগিছে মজা বিষাইছে নাই ভৰি বিষাইছে নাই টিকা বিষাইছে Simran, how are you? Wow, বহুত ডাঙৰ achievement দেই, great achievement.